নমস্কাৰ বন্ধুসকল, মই জিতু আপোনালোকৰ মাজত আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে হোৱাটছআপৰ বিষয়ে। হোৱাটছআপ আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু হোৱাটছআপৰ ভিতৰত কিছুমান এনেকুৱা টিপছ আছে যিবোৰ সাধাৰণ টিপছ আমি এতিয়ালৈকে নাজানো বা বহুতে নাজানে। ইয়াৰ ভিতৰত হয়তো কিছুমানে জানিব পাৰে বা ব্যৱহাৰো কৰিছে, কিন্তু ইয়াৰ ভিতৰত বহুতে হয়তো নাজানে। গতিকে তেওঁলোকৰ বাবে স্পেচিয়েলি এই ভিডিঅ'টো বনোৱা হৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আৰু হোৱাটছআপৰ এই সাধাৰণ টিপছসমূহৰ বিষয়ে জানিব। গতিকে হোৱাটছআপত আমি মেছেজ চাট কৰোঁ। মেছেজ চাট কৰাতে আমাৰ সাধাৰণ যিটো মেছেজ চাট সেইটোৰ বিষয়েহে আমি জানো বা আমি তাৰ ওপৰতে নিৰ্ভৰ কৰি আমি মেছেজ কৰোঁ। কিন্তু আজি আপোনালোকৰ মাজত মই 5টা টিপছ জনাম। সেই 5টা টিপছ হৈছে মেছেজ চাটৰ বিষয়ে। আপোনালোকে বন্ধুবৰ্গত যেতিয়া মেছেজ চাট কৰে, অন্য এটা ধৰণে মেছেজ চাট যেতিয়া কৰে, মনত এটা আনন্দ লাভ কৰিব পাৰিব। গতিকে আপোনালোকে দেৰি নকৰি এই ভিডিঅ'টো ভালকৈ চাব, সম্পূৰ্ণকৈ চাব। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। বন্ধুসকল, হোৱাটছআপটো এনেকৈ অন কৰি ল'ব। হোৱাটছআপ অন কৰাৰ পিছত আপোনালোকে মেছেজত যাব, মেছেজ টাইপ কৰিব। চাওক, মই ইয়াতে সাধাৰণ আমি যি মেছেজ চাট কৰোঁ সেইটোৰ বিষয়ে দি আছোঁ। কি খবৰ বন্ধুৰ লগত দিয়াৰ লগে লগে এইটো চেণ্ড কৰিলোঁ। আমি এনেকৈ কৰোঁ, কিন্তু আজি মই অলপ বেলেগ ধৰণে কৰি দেখুৱাম আপোনালোকক। চাব, ইয়াতে মই প্ৰথমতে ল'লোঁ এইটো ষ্টাৰ ল'লোঁ। ষ্টাৰ লোৱাৰ পিছত চাব কি খবৰ, কি খবৰ বুলি লিখিলোঁ। আকৌ মই ষ্টাৰ বহুৱাম ইয়াতে। চাওক, কি খবৰ ষ্টাৰ বহুৱাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত দেখা পাই আছে কি খবৰ। ডাঙৰ হৈ গ'ল আখৰটো অলপমান। ইয়াৰ পিছত চাওক, এইটো এটা চিন বহুৱালোঁ। এই চিনটো দিয়াৰ পিছত ইয়াতে লিখিম খবৰ ভাল নে বুলি দিলোঁ। খবৰ ভালনে এইটো দিয়াৰ পিছত আকৌ এই চিনটো দিয়াৰ লগে লগে চাওক মাজেৰে আস্থান খাই গ'ল। আৰু ইয়াৰ পিছত ইয়াতে আৰু এটা হেৰি কৰি আছোঁ, এইয়া আচটো দিলোঁ। তাৰপিছত কি টাইপ কৰিলোঁ। তাৰপিছত হ'ব ভাই আছোঁ ভালে। এইটো দিয়াৰ পিছত মই আকৌ সেই আচডাল টানি দিম। আপোনালোকে চাব, এই আচডাল দিয়াৰ লগে লগে বেকা হৈ গ'ল। আকৌ এইটো কাটি দিলোঁ, আকৌ বহুৱাই দিম, বেকা হৈ যাব। ইয়াক বহুৱাই দিলোঁ, বেকা হৈ গ'ল। আপোনালোকে ইংৰাজীটো কৰিব পাৰিব, মই অসমীয়াত টাইপ কৰি আছোঁ। আপোনালোকে ইংৰাজী আখৰেৰে টাইপ কৰিব পাৰিব। ইয়াতে 3টা হৈ গ'ল। এই 3টা টিপছৰে আৰু মই 2টা বেলেগে দেখুৱাম আপোনালোকক। চাব, ইয়াতে মই এই চিনটো আকৌ লৈ আহিম। এয়া ষ্টাৰ বহুৱালোঁ। ষ্টাৰ বহুৱাৰ পিছত এই অলপ আস্থান এটা দি দিলোঁ। দিয়াৰ পিছত লিখিম খবৰ ভাল বুলি। খবৰ ভাল। আকৌ আচডাল দিম। আচডাল দিয়াৰ পিছত আৰু ষ্টাৰ বহুৱাই দিম। ডাঙৰ হৈ যাব, বেকা হ'ব। চাওক, এইটো ডাঙৰ হ'লে আৰু বেকা হৈ গ'ল। এনেকৈ চেণ্ড কৰিব পাৰিব বন্ধুসকল। আৰু লগতে আৰু এটা আমি ডাঙৰ কৰিম আৰু বেকা নহ'ব, কিন্তু মাজেৰে এটা আচ বহুৱাম। ইয়াতে চাওক, ষ্টাৰ বহুৱালোঁ। ষ্টাৰ বহুৱাৰ পিছত এইটো আচটো বহুৱালোঁ। তাৰপিছত চাওক, খবৰ লিখিম। তাৰপিছত ভালে বুলি লিখিলোঁ। ইয়াতে আকৌ সেই তলৰ আচডাল দিম, এটা বেকাটো আৰু ষ্টাৰখিনি বহুৱাই দিম। চাওক, এইটো আচ দিয়াৰ লগে লগে মাজেৰে টান খাই গ'ল আৰু ষ্টাৰ দিলোঁ। খবৰ ভালে। এয়া হৈ গ'ল। এনেকৈ বন্ধুসকলৰ সৈতে মেছেজ চাট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। শেষত পুনৰ অন্য এটা ভিডিঅ' লৈ হোৱাটছআপৰ বিষয়ে কেইটামান টিপছ লৈ আহিম। চাবলৈ নাপাহৰিব। ধন্যবাদ।